চাপৰ আৰক্ষীয়ে খৰিদা গোসাইগাঁৱত অবৈধ চাউল ভৰ্তি বাহন জব্দ। আৰক্ষী বিষয়া সুশান্ত সিঙৰে গোপন সূত্ৰত AS19C7429 নম্বৰৰ মহিন্দ্ৰা বলেৰো পিকআপ গাড়ী ভৰ্তি অবৈধ চাউল জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী বিষয়াই গাড়ীখন লক্ষ্য কৰি গাড়ীখনক খেদি শেষত খৰিদা গোসাইগাঁৱৰ চৰ অঞ্চলত গাড়ীখন ধৰিবলৈ সক্ষম হয়। গাড়ীখনত প্ৰায় আনুমানিক 40 কুইণ্টেল অবৈধ চাউল জব্দ কৰিবলৈ সক্ষম হয় চাপৰ IPS বিষয়া সুশান্ত সিঙে। Bureau Report, Direct News Ahom।